নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেল এডি ইনফৰমেশ্যন আছামলৈ স্বাগতম জনাইছোঁ। মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ বাবে আজি এটা ডাঙৰ ইনফৰমেশ্যন লৈ আহিছোঁ। ইনফৰমেশ্যনটো হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে অলপ আগতে টুইট যোগে তেওঁ জনাইছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট জুন মাহৰ 7 তাৰিখে প্ৰকাশ কৰিব। তেখেতৰ টুইটটো আপোনালোকে দেখিছে, কি লিখিছিলে? ৰিজাল্টছ অফ হাইস্কুল লিভিং চাৰ্টিফিকেট examination will be announced on 7th June 2022. এতিয়া আৰু মেট্ৰিক পৰীক্ষাৰ্থীসকলৰ অপেক্ষাৰ অন্ত পৰিছে। তেওঁলোকে 7 জুনত তেওঁলোকৰ ৰিজাল্টসমূহ চাব পাৰিব আৰু ৰিজাল্টসমূহ চোৱাৰ প্ৰক্ৰিয়া পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাম। সেই ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব। চ' নেক্সট ভিডিঅ'টো আপোনালোকে চাবলৈ নাপাহৰিব। তাতে ৰিজাল্টৰ সকলো সবিশেষ জানিব পাৰিব আৰু আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব। চ' আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক যাতে সকলো কেণ্ডিডেটে এই খবৰটো পায়।